Welcome to my YouTube channel todaymatch vlog guys. আজি মানে আমি এঠাইত যাম পিকনিক নহয় বাৰু এটা মন্দিৰখনত যাম গটিকে কোৰ মন্দিৰত যাম কিমানখিনি দূৰ যাম চাই থাকিব একদম পুৰা মজা লাগিব আজি ভিডিঅটো একলৈ চাই থাকিব এতিয়া মই গাটো ধুই লওঁ তাৰপিছত আনি আছো ৰব গাটো ধুই লওঁ গাইস মানে গাটো ধুই ললো আজি মানে ঠাণ্ডা দিনৰ ৰাতিপুৱা গাটো ধুলে কিবা ভাই মৰাহান লাগে এই জিনহক গাটো ধুই ললো আৰু এতিয়া যাও আৰু মানে গাড়ী আহি ৰখি আছে এতিয়া বাজিল 9:30 আৰু এতিয়া আমি যাও যাই গাড়ীৰ পৰা আৰু বাকি ভিডিঅ'বোৰ কৰি যাই থাকিম আপোনালোকে হেকলৈ চাব যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে লাইক কৰক কমেন্ট কৰক আৰু যিমান পাৰে ইমান শেয়াৰ গাইস এইটোৱে হৈছে একদম পুৰা তাম্ৰেশ্বৰ দেৱালয় সেইটো দেৱালয় আৰু এখাত মোৰ ব্ৰাদাৰ হয় ব্ৰাদাৰ আৰু আমি আহিছো এনেকৈ ইয়াতে তাম্ৰেশ্বৰ মন্দিৰ গাইস আৰু এটা ইউটিউবৰ চেনেল আছে আৰু এই এতিয়া হেতু নচলাই মানে হেতুৰ বিষয়ে ইমান কোৱা নাই আমি এটা নতুনকৈ ইউটিউবৰ চেনেল খুলিম তাতে এখন শৰ্ট ফিল্ম বনাম আপোনালোকে জানে যেহেতু জনে জনে কৰিব খোজে এইখনত কাম আহিব পাৰে আমাৰ কি বিচাৰি আছে এৰাহে জানে আৰু এফালে আমাৰ অটোখন আছে তাতে মানে সব বস্তু আছে খোৱা লোৱা সব বস্তু আছে ফাৰ্স্ট আমি ইয়াতে চাকিটো জ্বলাই লওঁ এটো মন্দিৰ এটো মানে ইয়াতে যি ভাবা তাকে পায় মানে যি ভাবিয়া তাকে পোৱা যায় বাৰু মই ভাবো কিবা কিবি দিয়ক ফাৰ্স্ট চাকিটো জ্বলাই আহো ৰব গাইস আমি জিতু ঠাইত আহিছো মানে ইয়াতে আপোনালোকে চাব পাৰে গাইস চাওক ইয়াতে মানে আছে মানে পুৰণি দিনৰ একদম পুৰা বস্তুবোৰ আছে শিলবোৰ আছে আপোনালোকক ভালদৰে দেখাই আছো অলপমান ধৈৰ্য ধৰক গাইস ইয়াতে মানে বহুত শিল আছে ইয়াতে মানে শিলতে কাটা মানে ছবি শিলতে মানে এনেকুৱা ছবি কিছুমান মূৰ্তি ছবি কাটিছে সেইবোৰ মানে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে মানে ইয়াতে মানে সেইবোৰ উদ্ধাৰ হৈছে গতিকে ইয়াতে সেইবোৰ সংৰক্ষণ কৰি থোৱা হৈছে আপোনালোকক দেখাইছো ৰব মানে শিলতে মানে এনেকৈ কাটি ৰাখিছে ইয়াতে চাওক গাইস এইটো শিল ইয়াতে এনেকৈ মূৰ্তি কাটা আছে আৰু ভিতৰ এটা মন্দিৰ আছে সেই মন্দিৰটোতো মানে এই এনেকুৱাকৈ শিলৰ বহুতো বস্তু এনেকুৱা শিলতে কাটা আছে আপোনালোকক দেখুৱাইছো মন্দিৰটোৰ ভিতৰত গৈ আছো বলক গাইস ইয়াতে চাওক এইফালে চাওক ইয়াতে মানে গোটেই শিলৰে মানে গোটেই শিল এইবোৰ মাটিৰ তলৰ পৰা এনেকৈ উদ্ধাৰ হৈছে মানে চাওক দেখাই আছো ৰব দেখিছেনে গাইস এইবোৰ কি ডাঙৰ শিল মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছে ইয়াতে এইটো মন্দিৰ আছে ইয়াৰ তলত যাব লাগিব তলত গলে সেই শিলবোৰ আমি দেখা পাম মানে তাতে বহুত ধৰণৰ শিল আছে বলক গাইস এইটো মানে বহুত পুৰণি মন্দিৰ এইটো ফ্লেশটো দি দিও এইটো অতি পুৰণি মন্দিৰ ইয়াতে ফাৰ্স্ট সেৱাটো কৰিলো তাৰ পিছত দেখাই আছো ৰব আপোনালোকে চাওক ইয়াতে এইবোৰ মানে 6000 বছৰৰ পুৰণি আগৰ 6000 বছৰৰ আগৰ পুৰণি এইবোৰ মূৰ্তি কাৰ্বন ৰেটিংৰ ফলত এইবোৰ মানে গম পোৱা গৈছে কিমান পুৰণি আৰু এইবোৰ উদ্ধাৰ কৰি ইয়াতে মানে এনেকৈ ৰখা হৈছে আপোনালোকে চাওক এইটো কিহৰ মূৰ্তি বাৰু এতিয়ালৈ এনেকৈ গম পোৱা হোৱা নাই কিন্তু এইটো এটা কিবাহৰ মূৰ্তি আৰু এইটো জগন্নাথৰ মূৰ্তি ইয়াতে জগন্নাথৰ এনেকৈ ফটোখন ৰাখা হৈছে আৰু এইটো দুৰ্গা মাৰ মানে এইটো মূৰ্তি হয় এইটো কাৰ্বন ৰেটিংৰ ফলতে এইটো গম পোৱা হৈছে কিমান পুৰণি আৰু ইয়াতে চাওক কিমান স্তূপবোৰ আছে চাওক এইবোৰ মাটিৰ তলৰ পৰা এনেকৈ উদ্ধাৰ কৰা হৈছে আৰু ইয়াতে যিটো এইটো মানে শিৱলিংগ আছে এইটো মাটিৰ তলৰ পৰা মানে উদ্ধাৰ হোৱা হৈছে এইটো এটা চাওক এইটো কালী মূৰ্তি হেনে লাগিছে কি জানি কিন্তু ভালদৰে ধৰিব পৰা নাই কিন্তু হয় দুৰ্গা মূৰ্তি নহয় কালী মূৰ্তি এইটো হেনেকুৱা লাগিছে আৰু এইবোৰো এনেকুৱাই শিলতে মানে কাটি থোৱা আৰু মূৰ্তি এইবোৰ চাওক আপোনালোকে চাব পাৰে ইয়াতে আহক আপোনালোকে ইয়াতে এইটো বহুত পুৰণি মন্দিৰ এইটো বহুত ইতিহাস জানিব পাৰিব ইয়াতে আহিলে আপোনাৰ এইটো চবতকৈ বহুত ভাল মন্দিৰ হয় এইটো চাই লওক এই মন্দিৰটোত আহি বহুত ভাল লাগিল আৰু আগৰ আৰু এটা মন্দিৰ আছে বোলে সেই মন্দিৰটোতো যাব চেষ্টা কৰিম বাৰু আপোনালোকে চাই থাকিব আপোনালোকে যদি ইয়াতে আহে তেন্তে ইয়াতে আপোনালোকে
মানে ইয়াতে ভাত বনাব দিব পাৰে আপোনালোকে ভাত বনাব নালাগে আপোনালোকে যি আপোনালোকৰ যোগাৰখিনি ইয়াতে দিব ইয়াতে মানে বামুণ আছে বনোৱা এই বামুণজনে ইয়াতে বনাই দিব আপোনালোকে ধুনীয়াকৈ এইটো ৰুমত এনেকৈ খাই যাব পাৰিব গাইছ এনেকুৱা মজা সুবিধা আছে ইয়াতে আহক এবাৰ আপোনালোকে যদি অহা নাই কিহৰ হেৰি ইয়াতে ঘূৰি ফুৰিছে আপোনালোকে ইয়াতে একবাৰ আহক না গাইছ কি মজা লাগে ইয়াতে আহক গাইছ মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট মই আৰু এটা পাৰ্ট লৈ আহিম ইয়াৰে নেক্সট পাৰ্ট এটা লৈ আহিম ইয়াতে এটা মিউজিয়াম আছে সেই মিউজিয়ামৰ সম্পূৰ্ণ ভিউ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াতে এটা পুখুৰী আছে পুখুৰীৰ চাৰিওফালে আপোনালোকৰ সম্পূৰ্ণ ভিউ এনেকুৱা এটা ভিউ আছে সেই ভিউটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আজি এইটো ভিডিঅ' ইমানতে বাই বাই নেক্সট ভিডিঅ' এই মিউজিয়ামৰ ভিডিঅ' লৈ আহিম আপোনালোকে চাই থাকিব